এইখিনি চাই লওক আৰু ইয়াৰ পৰাই এইফালে পূৰা স্নেক্স ফ্ৰুট আৰু এইফালে মানে দেখুৱাই দিম বাৰু আপোনালোকক আৰু এতিয়া বৰ্তমান মোৰ ডিউটিৰ সময় হ'ল মই গৈ লওঁ অ'কে এনেকুৱা মাল দেখি একদম খাওঁ খাওঁ লাগি গৈছে নেকি খাবলৈ মন গ'লে মোক ক'লেই হ'ল দেই মই খুৱাই দিম কিন্তু গুড মৰ্ণিং গাইজ চ' আজি উঠা দেৰি 10টা বজাত উঠিছোঁ উঠি পেলাই ভাবিছোঁ অকণমান ব্লগ বনাওঁ আৰু ডিউটি আছে এতিয়া বৰ্তমান ডিউটি যাব লাগিব আৰু বৰ্তমান এতিয়া ওলাই মেলি লওঁ ওলাই মেলি লৈ মানে ব্লগ মানে বেছি লম্বা নকৰোঁ আজি ব্লগটো মানে সৰুৱে হ'ব মানে আজিৰ পৰা ধৰক যিহেতু ৰমজান চুৰু হ'ব ন তো তাৰ বাবে মই মানে অলপমান স্পেচিয়েলি খানা আছে স্পেচিয়েলি খানাটো আপোনালোকক দেখুৱাই দিম আৰু সেইটো কাৰণে এতিয়া বৰ্তমান ওলাই লওঁ ওলাই পেলাই যাম আৰু দেৰি মানে দেৰি এতিয়া বহুত দেৰিয়ে হ'ল আৰু 10টা বাজি এতিয়া ডিউটি যাব লাগিব ডিউটি গৈ পেলাই লাগি থাকিব লাগিব চাৰে 10টা 11টালৈকে ধৰক কামেই ডিউটি এতিয়া আৰু দিনক 12 ঘণ্টা 13 ঘণ্টা ডিউটি কৰিব লাগিব নকৰিলে কৰিব হ'ব কৰিবতো লাগিবই ধৰক আৰু কেনেকৈ আছে আপোনালোকে জনাব কমেণ্ট কৰি আপোনালোকৰ কেনেকুৱা খা খবৰ অকণমান জনাব আৰু আপোনালোকে ছাপোৰ্টো নকৰা হ'ল ভিডিঅ' নবনোৱা কাৰণে 2-3 দিন হ'ল ভিডিঅ' বনোৱা নাই সেইটো কাৰণে চাগে আপোনালোকে ছাপোৰ্টো কৰা নাই আৰু ভিডিঅ'বিলাক চোৱা নাই ছাবস্ক্ৰাইবো কৰা নাই একো কৰা নাই আৰু দুখো লাগি আছে কিনো ভিডিঅ' বনাই থাকিম সদায় তাৰপিছতে তথাপিও কমেণ্টত আহি আছে সদায় ব্লগ দিয়ক মানে মই সময় পোৱা নাই বেয়া নাপাব যিখিনিয়ে কমেণ্ট কৰি আছে আৰু আশা কৰোঁ অলপ সময় উলিয়াই আপোনালোকক যাতে মই সদায় ডেইলি ব্লগ দিব পাৰোঁ আৰু সেইটো কাৰণে এতিয়া বৰ্তমান ওলাই লওঁগৈ ডিউটিলৈ ওলাবলৈ হ'ল এতিয়া 10টা বাজি গ'ল ন আৰু বিশেষকৈ অন্য কথা একো নাই সেইটোৱে ব্লগটো আজি বেছি লম্বাও নহয় বাৰু ব্লগটো শ্বৰ্ট ব্লগেই হ'ব আৰু ব্লগটোৰ মেইন কাৰণটো হৈছে সেইটো মানে ৰমজান মাহত আমি কেনেকুৱা এনজয় কৰোঁ এক মাহ আমিতো মুছলমান নহয় তথাপি মুছলমানৰ কাৰণে আমি কেনেকুৱা পাৰ্টি কৰিব পাৰোঁ যিহেতু ফ্ৰেণ্ডছ বহুত আছে মুছলমানৰ আৰু চ' তাৰ কাৰণে আজি বনামগৈ আৰু তামাম হ'ব মানে পাৰ্টিটো মই দেখুৱাই দিম মানে কি কি খুৱাই কি নোখুৱাই আৰু গম পাইছে আৰু খাবলৈ পাম ভাই তাৰপিছত আৰুনো কিনো ক'ম ক'বলগীয়া ধেৰ আছে কৈ থাকিম ব্লগটো বৰ্তমান ষ্টাৰ্ট কৰিছে আৰু দিনটো আছে কৈ থাকিম তেতিয়ালৈকে বৰ্তমান এতিয়া গা পা ধুই ওলাই লওঁগৈ আৰু কিবা কিবি খাই লওঁ খাই বৈ পেলাই ব'লক তেতিয়াহ'লে বৰ্তমান ওলাই লওঁগৈ আৰু এটা কথা ক'ব পাহৰিলোঁ হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকে অকণমানো সহায় কৰা নাই মোক সহায় কৰক দেই ডাইলগটো বেলেগকৈ দিছোঁ মানে যেতিয়া আপোনালোকে অকণমান সহায় কৰে তেতিয়াহ'লে ব'লক মই এতিয়া ওলাই লওঁ ওলাই পেলাই লগ পাম ৰাস্তাত মানে বেয়া লগ পাবলৈ ৰ'দ বতাহ বৰষুণ ধেৰ হয় এনেই নামালে গৈছোঁ ৰ'দ হৈ আছে পূৰা একদম ওলাবই নোৱাৰে আৰু ৰ'দত এনেকৈ ভিডিঅ' কৰি গৈ থকাৰ মানে একদম বহুত মুস্কিল কথা ঠিক আছে ব'লক তেতিয়া গৈ লওঁ আৰু গাড়ী চাৰি পালে এতিয়া ডিউটি আৰু সোমাওঁ মানে একদম ভিতৰত সোমাই লওঁ আৰু এইখনে হ'ল দোকান এয়া অফাৰ চফাৰ চলি আছে ধামাকা অফাৰ একদম বেয়া ধামাকা অফাৰ চলি আছে আৰু মই আপোনালোকক বস্তু এটা দেখুৱাই দিছোঁ চাওক এইফালে বেংগলোৰৰ মানে ট্ৰাফিক ৰুট এটা দেখুৱাই দিছোঁ বেলেগ খাটাৰনাক ট্ৰাফিক হয় এইকণতে আপুনি সন্ধিয়া সময়ত আপোনালোকে চাবলৈ পাব মই কোনোবা এটা দেখুৱাই দিম ইমান ট্ৰাফিক হয় নহয় মিনিমাম 1000-1500 গাড়ী একেবাৰে খাৰা হৈ যায় এইকণে ইমান লম্বা হাই তালৈকে ইফালৰ পৰা একদম ইফালে 4টা মানে এইটো আপোনালোকৰ চবতকৈ ডাঙৰ ট্ৰাফিক পইণ্ট আৰু মানে তামাং ট্ৰাফিক হয় আৰু এইকণতে মই কোনোবা এটা দেখুৱাই দিম বাৰু আপোনালোকক আৰু এতিয়া বৰ্তমান মোৰ ডিউটিৰ সময় হ'ল মই গৈ লওঁ অ'কে ঠিক আছে বাই বাই লগ পাম চ' গাইজ এতিয়া দুপৰীয়া হ'ল আৰু ভাতকেইটা খাই ল'লোঁ খাই লৈ পেলাই এতিয়া আৰু অকণমান আৰাম কৰি লওঁ আৰাম কৰি পেলাই এইখিনি ৰেডি কৰিবলগীয়া আছে নহয় আজি পাৰ্টিটোৰ বিষয়েতো কৈছিলোঁ অথনি অকণমান তাৰপিছতে সেইটোকে এতিয়া গৈ পেলাই খানা পিনা খাই অলপমান ৰেডি কৰিম যে এনজয় হ'ব এটা সন্ধিয়া ভাল ধামাকা এনজয় হ'ব আৰু ধামাকা এনজয়টো মই আপোনালোকক দেখুৱাম যে কেনেকৈ এনজয় হয় আৰু চবে একেলগে বহি পেলাই একদম মানে তামাম ফূৰ্তি হয় আৰু সেইটো কাৰণে এতিয়া বৰ্তমান ভাত পানী খাই অকণ ৰেষ্ট কৰি লওঁ ৰেষ্ট কৰি পেলাই আৰাম কৰি পেলাই যাম গৈ পেলাই সেইখিনি বনাওঁতো নেদেখুৱাওঁ বনাওঁতে দেখালে আপোনালোকে ইণ্টাৰেষ্ট নাপাব ভালকৈ সেইটো কাৰণে একদম ডাইৰেক্ট সময়ত দেখুৱাই দিম আৰু কেনেকুৱা পাই খালি কমেণ্ট কৰি যাম গাইজ ৰেডি হৈ গ'ল খোৱা বোৱা এইফালে বনাই আছে আৰু এইফালে পূৰা ৰেডি হৈ গৈছে মই পিছফালৰ পৰা দেখাই দিছোঁ আপোনালোকে চাই লওক গাইজ তামাম বিজি মানে আৰু সেইটো কাৰণে বেছি দেখুওৱা কৰা নকৰোঁ এইখিনি চাই লওক আৰু ইয়াৰ পৰাই এইফালে পূৰা স্নেক্স ফ্ৰুট আৰু এইফালে জুচ আৰু এইবিলাক ফ্ৰুট চ্ৰুট আছে এইফালে ধুনীয়াকৈ বনাই থোৱা আছে ইয়াত পূৰা লাইন কৰি লগাই থোৱা আছে আৰু এইফালে আছে পিছফালে আছে এয়া একদম ধুনীয়াকৈ সজাই থৈছে আৰু এইফালৰ পৰা এয়া পূৰা ধুনীয়া একদম চবৰ কাৰণে মিনিমাম 70জনমান মানুহ হ'ব একদম মেকাৰ মেন আৰু হ'ব আজিলৈ ইমানতে থৈছোঁ আৰু বাকী কি পাৰোঁ দেখুৱাম পিছত আৰু নহ'লে সমাপ্ত কৰিম আৰু
আৰু এই ভিডিঅ'টো মানে বেছি লম্বা নকৰোঁ, ইমানতে খতম কৰোঁ। আৰু এতিয়া ডিউটিত অফিচত বহুত কাম আছে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিবা। আৰু নতুন নতুন ভিডিঅ' আহি থাকিব, এনেকৈ নতুন নতুন ধামাকাদাৰ ভিডিঅ' আনি আছোঁ। দুদিনমানৰ পিছত আকৌ ইফালে সিফালে গ'লে আহি থাকিব। আৰু আপোনালোকে ছাপোৰ্ট কৰক, ছাপোৰ্ট কৰক। ঠিক আছে, আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ, বেয়া নাপাব, আকৌ আহিম।